ছাত্ৰৰ কৰ্তব্য আৰম্ভণি আজিৰ ছাত্ৰ কাইলৈৰ নাগৰিক অৰ্থাৎ ছাত্ৰসকলে দেশৰ ভৱিষ্যতৰ আশাৰ সম্ভাৱনাৰ প্ৰতীক। বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰি ভৱিষ্যতে দেশ তথা জাতিৰ উন্নতিত বৰঙণি যোগাব পৰাতেই ছাত্ৰৰ প্ৰকৃত সফলতা। শিক্ষাৰো প্ৰকৃত উদ্দেশ্য এয়াই। এই সত্যক ছাত্ৰসকলে বাস্তৱত পৰিণত কৰিবলৈ কেতবোৰ কৰ্তব্য আৰু নীতি নিয়ম মানি চলাটো নিতান্তই প্ৰয়োজনীয়। অধ্যয়ন ছাত্ৰানাং অধ্যয়নাং তপ অধ্যয়নেই ছাত্ৰৰ মুখ্য কৰ্তব্য। অৱশ্যে অধ্যয়ন বুলি ক'লে অকল পাঠ্যক্ৰমত সন্নিৱিষ্ট পাঠখিনি মুখস্থ কৰাকে নুবুজায়। অধ্যয়নৰ পৰিধি বহল হ'ব লাগে। পাঠ্যক্ৰমৰ লগত সংগঠিত নথকা অথচ জীৱন যাপনৰ ক্ষেত্ৰত সহায় কৰা অন্যান্য গ্ৰন্থও ছাত্ৰসকলে অধ্যয়ন কৰিব লাগে। ছাত্ৰ অৱস্থাতে যদি অধ্যয়নৰ অভ্যাস গঢ়ি নুঠে তেনেহ'লে পিছলৈ এই অভ্যাস গঢ় দিয়াটো টান হৈ পৰে। গতিকে ক'ব পাৰি দেশ জাতি আৰু সমাজৰ মংগলৰ বাবে অধ্যয়নৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। চৰিত্ৰ গঠন ছাত্ৰৰ অন্য এটি প্ৰধান কৰ্তব্য হ'ল চৰিত্ৰ গঠন। ছাত্ৰ এজনৰ পৰা ভৱিষ্যতে সমাজে যি ধৰণে আশা কৰে সেই আশা নিষ্প্ৰভ হয় যদিও ছাত্ৰজনৰ চৰিত্ৰ সৎ নহয়। জীৱনৰ আন বস্তু এফালে আৰু চৰিত্ৰ অকলে আনফালে। চৰিত্ৰহীন মানুহে অসৎ উপায়েৰে ধন আৰু প্ৰতিপত্তি লাভ কৰিব পাৰে, কিন্তু তেওঁৰ সেই ধন আৰু প্ৰতিপত্তিৰ কোনো মূল্য নাই। পেৰেগ্ৰাফ চেঞ্জ কৰি তলত লিখিব সংযম সততা ন্যায়নিষ্ঠা ধৈৰ্য ক্ষমা উদাৰতা বিনয় আদি চৰিত্ৰৰ অন্যতম উপাদান। এইবোৰ গুণ ছাত্ৰাৱস্থাতে যদি আয়ত্ত কৰা নাযায় তেন্তে পিছলৈ আয়ত্ত কৰা যথেষ্ট জটিলতা আহি পৰে। পিতৃ মাতৃ শিক্ষাগুৰু আৰু সমাজৰ প্ৰতি কৰ্তব্য পিতৃ মাতৃ শিক্ষাগুৰু আৰু সমাজৰ প্ৰতি ছাত্ৰৰ গভীৰ দায়িত্ব আছে। পিতৃ মাতৃ আৰু শিক্ষকৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আৰু কৃতজ্ঞতা ছাত্ৰ এজনৰ মনত জীৱনৰ শেষ সময়লৈকে প্ৰবাহিত হৈ থাকিব লাগে। পিতৃ মাতৃৰ অবাধ্য হ'লে কোনো ছাত্ৰই জীৱনত সফল হ'ব নোৱাৰে। একেদৰে শিক্ষাগুৰুৰ মনত এজন ছাত্ৰৰ প্ৰতি যদি বেয়া ভাৱ সোমায় তেন্তে ছাত্ৰজনে জীৱনত কেতিয়াও উন্নতি সাধন কৰিব নোৱাৰে। সামৰণি জ্ঞানেই প্ৰকৃত শক্তি নলেজ ইজ পাৱাৰ। এই কথা উপলব্ধি কৰি যদি ছাত্ৰসকলে জীৱনত আগুৱাই যায় তেতিয়াহে তেওঁৰ ছাত্ৰ জীৱন সাৰ্থক হ'ব। অধ্যয়ন জ্ঞান আহৰণ উৎকৃষ্ট উপায়। গতিকে অধ্যয়নকে জ্ঞান বুলিব পাৰি। তপস্বীৰ একাগ্ৰতাৰে এই জ্ঞানৰ সাধনাত প্ৰবৃত্ত হ'লেহে ছাত্ৰই ভৱিষ্যত জীৱনৰ কাৰণে প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰি জীৱনত সফলতা লাভ কৰিব পাৰিব। ধন্যবাদ। আজিলৈ এইখিনিয়ে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক আকৌ দেখা হ'ব নতুন এটা ভিডিঅ'ত নতুন কিবা টপিক লৈ। তেতিয়ালৈ ভালে থাকক সুস্থ থাকক। বাই বাই।